আজি বিয়া এখন আছিলে মোৰ লগৰজনী তাই যে বহুতেই বেয়া পাইছে আৰু মই এনে কৈছোঁ বুলি ভাবিছে পিছত যেতিয়া ফটো মাৰি দিছোঁ তেতিয়াহে সঁচা বুলি ভাবিছে বিয়াখনলৈ মানে যাবলৈ নাপাই মোৰো বেয়া লাগি আছে মনটো তাই যে মোৰ বহুত ক্ল'জ ফ্ৰেণ্ড আছিল এতিয়া বেমাৰটোৱে খাই দিছে এবাৰ আহিব কি কৰোঁ না আকৌ চকু বেমাৰ ওলাইছে এখন খঙে উঠে এতিয়া থাক ঘৰতে সোমাই সোমাই ভাল নোহোৱালৈকে মই আকৌ কালি ডক্টৰৰ ওচৰত দেখাই আহিলোঁগৈ চকুৰ দৰৱ লগাব দিছে চকুত লগাই আছোঁ তথাপিও ভাল পোৱা নাই আজি আকৌ মা গৈছে মই জেঠাইৰ লগত সেইটো কাৰণে মই ঘৰত আকৌ ভাত বনাই আছোঁ আৰু মায়ে আকৌ ভাত বনাই থৈ নগ'লে দেউতাও ঘৰত নাই চাপৰিলৈ গ'ল মায়ে কৈছিলে দেউতাক সোনকালে আহিবলৈ বোলে মই ডক্টৰৰ ওচৰলৈ যাম বোলে আপুনি সোনকালে আহিবচোন নাহিলে আহিব হৈছে আৰু এতিয়া আহিব চাগে দেৰি কৰিলে আজি কিবা কাৰণত দেৰি হ'ল চাগে আৰু ৰমলা পানী এগিলাচ লৈ আহাচোন একদম গৰম উঠি আহিছে অঁ দেউতা আহিলেই চাগে মাৰক কিমানকৈ মাতি আছোঁ নাই মতা যে ক'ত গ'ল ডক্টৰৰ ওচৰলৈ যাম বুলি কৈছিলে ডক্টৰৰ ওচৰলৈকে গ'ল নেকি অঁ মা তোমালৈ ৰৈ পেলাই গ'লগৈ মাহীৰ লগত মই ভাত বনাই আছোঁ ভোক লাগিছে যদি ভাত কেইটামান বাঢ়ি দিওঁ হ'লেই আৰু দালিকণ আছে ভাজিয়ে খতি খোৱা যদি দিয়ে বাঢ়ি দিওঁ নালাগে হ'ব দে একেবাৰে দালি হ'লেহে খাম পানী এগিলাচ খাই ল'ম বৰ গৰম উঠি আহিছে মা জেঠাইৰ লগত গ'ল তেনেহ'লে ন তয়ো নগ'লি কেলৈ তোৰ দেখোন চকুৰ অৱস্থাই নাইকিয়া হৈ আছে মই গ'লোঁ নহয় কালি মনৰ লগত কালি গৈ দেখাই আহিলোঁগৈ দুয়োটাই তাৰ বাৰু অকণমান ভাল হৈছে মোৰতো ইমান ভাল হোৱা নাই তথাপিও লগাই আছোঁ দৰৱ বাৰু মায়ে সেইটো কাৰণে জেঠাইকে লৈ গ'ল জেঠাইহঁতৰো হৈছে নহয় জেঠাই ফুচুলি সিহঁতৰ কেইটা হৈছে বোলে সিহঁতি তিনিটাক লৈ গৈছে অঁ হয় নেকি মইহে বাচি আছোঁ মানে চবৰে হৈছে আৰু মোৰো পাবগৈ তেনেহ'লে তই বনাই দেচোন মই সেই পানীকণ খাই পেলাই ভৰি হাতকেইটা ধুই আহি লওঁগৈ বাহিৰৰ পৰা আহিছোঁ তাতে অঁ যোৱা সেই বাহিৰৰ টেবুলখনতে মায়ে চেনিটাইজাৰ এটা আনি থৈছে সেইটো ইউজ কৰি থাকিবা নহ'লে তোমাৰো হ'ব নহ'লে